নমস্কাৰ, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকন বাটনটো দবাই দিয়ক। বিজয়াৰ বিষাদ অনাকাংক্ষিত কিন্তু অৱধাৰিত। এই সন্ধিয়া বিদায় বেলাৰ কোন সতেনো যাবলৈ কওঁ, কাৰ সাধ্য ধৰি ৰাখে। ষষ্ঠীত প্ৰতিষ্ঠিত দেৱী আজি উভতিছে যুদ্ধজীৱী। মৰতৰ যুদ্ধৰ কিন্তু আই অন্ত কাহানী নাই। চাৰিদিনীয়া ভ্ৰমণসূচীত কেনেকৈ কওঁ আতি গুৰি মাৰি, কোন অসুৰে কত ধাহিমুহি খাইছে আনৰ ভাগৰ ভাত, পিয়াহৰ পানী টুপি আৰু আশ্ৰয়। কৰ ৰণ বলিয়াই কাৰণে অকাৰণে পাৰিছে মৃত্যুৰ কিৰিলি। অহা বছৰলৈ সাঁচিছোঁ অনেক কথা কম বুলি আই, পাৰিলে কম নোৱাৰিলেও নাই। তুমি কিন্তু আই আহি থাকিবা, কেতিয়াবা দোলাত, কেতিয়াবা হাতীত, কেতিয়াবা নাৱত, কেতিয়াবা ঘোঁৰাত। আমি ৰৈ থাকিম শত আশালৈ, অন্তহীন হেঁপাহ সীমাহীন ভক্তিত গদগদ হৈ। আমাৰ বাবে বিজয়াৰ এই বিফল সন্ধ্যাত কোন সতেনো কওঁ আই, যোৱাগৈ বুলি দশমীৰ বিষাদ বুকুত বান্ধি।